हेलो गाइस गुड मॉर्निंग स्वागतम जनाइছো মোৰ আৰু অন্য এটা ভিডিঅ' আৰু আপোনালোকে চাই আছে লোকেল বয় এলকেবি ইউটিউব চেনেলটো চবলক আজি কি দেখাব পাৰো চাই থাকো আগলৈকে বন্ধুসকল এখন হাতত দেখিছে নহয় এখন আছে কটেই তো আজি কটেইখন মই কেলে লৈ আহিছো তো আজি মানে মই বাগানত আহিছো বাগানত পাতটো কাটিব লাগিব আজি পাত ছিঙি আছো মানে দেখিছে পাত ছিঙিলো ইয়াত চব ইয়া দেখিছে পাত এক বেগ ছিঙি দিলোঁ ভিডিঅ'ত অকল পাত ছিঙা বুলি নহয় আৰু বহুত আছে মানে তো আজি গধূলিলে নামঘৰত আছে নামঘৰত শংকৰ জয়ন্তী ভাওনা শিকাই আছে মানে শংকৰ জয়ন্তী হ'ব তো ভাওনা শিকাই আছে তো সেই ভাওনাৰ কিছুমান ক্লিপ দেখাম চ' ভিডিঅ'টো চাই থাকক এতিয়া মই পাতটো ছিঙো মানে তো চাই থাকক মোৰ ভিডিঅ'টো বৰষুণ দি অৱস্থা হৈ আছে মানে তো সেইটো মানে পাতখিনি লৈ মানে যাওঁ থৈ আহোঁগৈ পাতখিনি বৰষুণ কম আৰু কি কম আৰু বৰষুণৰ বিষয় এই দিয়ে এই দিয়ে তো বৰষুণ দিলে ভালো লাগে বেয়া লাগে বুলি নকওঁ ভালো লাগে পইচাহে ছিঙি আছোঁ দেই এইবিলাক পইচা গছ দেখিছে নহয় চব পইচা গছ এইবিলাক চ' আপোনালোকৰ যদি ঘৰত ক'ৰবাত মাটি এনেই পৰি আছে তো চাহ পুলি লগাওক আৰু লগতে গছ দুজোপামানো লগাওক নিজৰ কাৰণে সুবিধা আনৰ কাৰণে সুবিধা চবৰ কাৰণে সুবিধা তো আমাৰ লক্ষীপথাৰ পাণধোৱা গাঁৱত নামঘৰত শংকৰ জয়ন্তী কৰা হৈছে তো সেই শংকৰ জয়ন্তীত মানে সৰু সৰু ল'ৰা ছোৱালীবিলাক মানে ভাওনা কোনোবা নৃত্য মানে এইবিলাক বহুত শিকি আছে মানে তো গধূলিকৈ যাম বুলি ভাবিছোঁ নামঘৰলৈ তো গধূলিকৈ কি দেখাব পাৰোঁ চাব ভিডিঅ'টো যিমান লাগে দেখাব পাৰিম দেখাম আৰু মোৰ মোবাইলৰ কোৱালিটি ভাল নহয় ৰাতি কিজানি ভাল নহ'ব পাৰে ওজন বহুত আছে মানে পাতখিনি নহয় মানে পানী সোমাই আছিলে বৰষুণ দিলে পানীটো লাগি আছে সেইটো মানে বেছি ওজন আছে বৰষুণ দিলে অকণমান ডাঙৰকৈ দিছে অলপমান মোবাইলটো তিতি গৈছে তো গাইছ দেখিছে বৰষুণ নেৰিছে পাত ছিঙিব নোৱাৰিছোঁ আৰু ৰখি থাকিবলগীয়া আছে বহি আছোঁ আৰু অলপমান দেৰি অপেক্ষা কৰোঁ যদি বৰষুণটো নেৰে জাপিটো যে উঠি মূৰত লৈ আহিছিলোঁ জাপিটো মূৰত ল'ম চিধা মানে ঘৰলৈ পলাম মানে ঘৰত গৈ ভৰিয়াকেইটা ধুম আৰু বিন্দাছ গৈ কাপোৰখন ল'ম আৰু শুই থাকিম মানে আৰু বেছিটো টিকিব নোৱাৰি ন তো ফাইনেলি এতিয়া নহ'ব মানে একদম নহ'ব ৰখি থকাটো নহ'ব ঠাণ্ডা লাগিছে মেইন কথা মানে তো এতিয়া উপায় নাই যাবগৈতো লাগিব ঘৰলৈ ইয়াত দেখি জাপিটো ল'লোঁ মূৰত 2 নম্বৰ গিয়াৰ লগালোঁ চিধা ঘৰত নাই মানে নোৱাৰি এনেকুৱা বৰষুণত একদম নোৱাৰি একদম নোৱাৰি এতিয়া বলক গৈ থাকোঁ এইফালে তো বেছিকৈ ৰখিব নোৱাৰোঁ মানে আকৌ আহি দিবলগীয়া হ'ল ঘৰৰ পৰা তো বৰষুণ দিলেও যি নিদিলেও পাতটো ছিঙিবই লাগিব পাতটো নিচিঙিলে নহ'ব মানে সেইটো কাৰণে আহি দিবলগীয়া হ'ল বৰষুণত কি হ'লেও পাত ছিঙিব লাগিব কেলৈ কি পাত বেছি অভাৰ দীঘল হৈ গ'লে পাত নলয়তো সেইকাৰণে ছিঙিবই লাগিব ভিডিঅ'টো আহোঁতে বনাব নোৱাৰিলোঁ পাতখিনি আনোতে এতিয়া পাত চাত দিলোঁ মানে দি মেলি এতিয়া ঘৰলৈ যাওঁ মানে অহা টাইমত পাতে টানিম নে ভিডিঅ' বনাম চ' অহা টাইমত ভিডিঅ' নবনালোঁ ঘৰলৈ গৈ গা চা ধুই অলপমান ফ্ৰেছ হয় মানে নামঘৰলৈ আহিবৰ কাৰণে ল'ম শুৱনি গাঁওখনি গেলা ৰাস্তাৰে ভৰা মানে খোজকাঢ়িয়ে ভাল লাগে ভৰিবিলাক দিছে ইমান ধুনীয়া চফা হৈ থাকে বগা দেখিব পাইছে বগা ইমান ধুনীয়া হৈ আছে চ' এইটো নামঘৰতে আহিম ৰাতি হ'লে কৃষ্ণ পালোহি এতিয়া নামঘৰলৈ ভৰিকেইটা ধুই লওঁ
আজি ভিডিঅ'টো ইমান দূৰলৈকে আছিল, আশা কৰোঁ আপোনালোকে ভাল পালে। চ' ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।